এই বিশ্ব ব্ৰহ্মাণ্ডক প্ৰণাম জনাই আৰম্ভ কৰিছো আজিৰ এই ভিডিঅ'টো। আজিৰ এই ভিডিঅ'টোৱে আপোনাৰ ব্যক্তিগত জীৱনৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। যদি আপোনাৰ নিজকে সলাই পেলোৱাৰ শক্তি নাই, তেন্তে আপুনি কপাল বা ভাগ্যক দোষ দিয়াৰো কোনো অধিকাৰ নাই। সকলো কৰাৰ পিছতো আপোনাৰ যদি ভাগ্যৰ পৰিৱৰ্তন নহয়, আপোনাৰ যদি কপালখন সলনি নহয়, তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। সকলো শেষ হৈ যোৱাৰ পিছত এই কামটো অৰ্থাৎ অন্তিম এটা চেষ্টা আপুনি কৰি চাব পাৰে। এই ভিডিঅ'টোৰ দ্বাৰা আপুনি আজি সকলো জানিব। নমস্কাৰ, মই কৃষ্ণ ভূঞা, আপুনি চাই আছে বি পজিটিভ এণ্ড অলৱেজ বি পজিটিভ। মই পুনৰ কৈছোঁ, যদি নিজকে সলাই পেলোৱাৰ আপোনাৰ শক্তি সামৰ্থ্য নাই, তেন্তে আপোনাৰ কোনো অধিকাৰ নাই আপোনাৰ কপাল, ভাগ্য বা ভগৱানক দোষ দিয়াৰ। আপুনি সকলো কৰিছে, সকলো চেষ্টাই আপুনি কৰিছে, তাৰ পিছতো যদি আপোনাৰ এনেকুৱা লাগে কোনো মেনিফেষ্টেশ্যনে আপোনাৰ জীৱনলৈ কোনো পৰিৱৰ্তন অনা নাই, যদি আপুনি ভাবিছে আপোনাৰ ভাগ্যই আপোনাক লগ দিয়া নাই, আপুনি যদি চাৰিওফালৰ পৰা নিৰাশ হৈ আহিছে, তেন্তে এই ভিডিঅ'টো কিন্তু আপোনাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। এই ভিডিঅ'টোৰ জৰিয়তে আপুনি জানিব পাৰিব কেনেকৈ আপুনি নিজৰ জীৱনটো সুখময় কৰিব পাৰিব। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনাক এনেকুৱা কিছুমান কথা ক'ম, যিখিনিৰ দ্বাৰা আপোনাৰ সমগ্ৰ জীৱনটোৱে সলনি হৈ পৰিব। বাস্তৱতে আপুনি আপোনাৰ ভাগ্য সলনি কৰিব পাৰিব। যদি আপুনি এই ভিডিঅ'টোত উল্লেখ কৰা সকলো কথা মন দি শুনে আৰু মানি চলে, আপুনি এজন সফল ব্যক্তি নিশ্চিতভাৱে হ'ব। আপুনি আজি যেনেকুৱা স্থিতিতেই নাথাকক, এই ভিডিঅ'টোৰ শেষত এনেকুৱা এটা প্ৰক্ৰিয়া উল্লেখ কৰিম, যিখিনিৰ দ্বাৰা আপুনি আপোনাৰ সকলো ইচ্ছা পূৰণ কৰিব পাৰিব। আপোনাৰ জীৱনত যেনেকুৱা সমস্যা চলি নাথাকক কিয়, এই উপায়টোৰ জৰিয়তে সকলো সমস্যাৰ পৰা আপুনি মুক্ত হৈ যাব পাৰিব। যিকোনো এটা কথা আপুনি যদি আপোনাৰ অৱচেতন মনটোলৈ পঠিয়াব পাৰে, তেন্তে সেয়া বাস্তৱত ৰূপান্তৰিত হ'বলৈ বৰ বেছি সময় নালাগে। এনেকুৱা ধৰণৰ ভিডিঅ' আপুনি বহু চাইছে চাগে, কিন্তু সেই সকলো ভিডিঅ' চোৱাৰ পিছতো যদি আপোনাৰ কোনো পৰিৱৰ্তন হোৱা নাই, তেন্তে এই ভিডিঅ'টোৱে আজি আপোনাৰ নিশ্চিতভাৱে পৰিৱৰ্তন সাধন কৰিব। আপুনি জানিব লাগিব আপোনাৰ ছাবকনচিয়াছ মাইণ্ড মানে অৱচেতন মন কোনটো সময়ত আটাইতকৈ সক্ৰিয় হৈ থাকে, যিটো সময়ত আপুনি আপোনাৰ মনৰ ইচ্ছা অৱচেতন মনলৈ পঠিয়াব পাৰিব। সেই সময়টো জনাটো খুবেই দৰকাৰ। বহুতেই কয় ৰাতিপুৱা শুই উঠাৰ সময়তেই মানুহৰ ছাবকনচিয়াছ অৱচেতন মন এক্টিভ হৈ থাকে। আপুনি যেতিয়া ৰাতিপুৱা শুই উঠে, তেতিয়া আপোনাৰ ছাবকনচিয়াছ মাইণ্ড এক্টিভ হয়, অৰ্থাৎ ছাবকনচিয়াছ মাইণ্ডটোৱে অৱচেতন মনটোৱে আপোনাৰ কথা শুনে, কিন্তু ষ্ট'ৰ কৰিব নোৱাৰে। অৱচেতন মনটোৱে কেৱল চেতন মনৰ কথা শুনে। সেই অৱচেতন মনটোত আপুনি আপোনাৰ মনৰ কথা কেনেকৈ পঠিয়াব, সেয়া এই ভিডিঅ'টোৰ মাজেৰে আমি আপোনাক কৈ যাম। আৰু এই কথাখিনি জনাৰ পূৰ্বে আপুনি যদি আমাৰ চেনেলটোত নতুন, তেন্তে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰথমেই পাবৰ বাবে কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। আপোনাৰ এফাৰ্মেশ্যন মেনিফেষ্টেশ্যনে যেতিয়া সম্পূৰ্ণৰূপে কাম নকৰে, তেন্তে আপুনি কি কৰিব? কোনটো সময়ত আপোনাৰ মাইণ্ড ছুপাৰ কনচিয়াছ ষ্টেজত থাকে, কোনটো সময়ত আপোনাৰ ছাবকনচিয়াছ মাইণ্ডে আপোনাৰ প্ৰতিটো কথা শুনে আৰু ষ্ট'ৰ কৰিব পাৰে, সেই সময়খিনিৰ বিষয়ে আজি আপোনাক আমি ক'ম। আপোনাৰ মনৰ বিচাৰ ভাইব্ৰেশ্যনৰ দ্বাৰা কেনেকৈ ব্ৰহ্মাণ্ড ইউনিভাৰ্চৰ ওচৰ পোৱাবগৈ, সেয়া জানিবৰ বাবে এই ভিডিঅ'টো কিন্তু অত্যন্ত গভীৰভাৱে আপুনি শুনিব লাগিব। ছুপাৰ কনচিয়াছ মাইণ্ড এইখিনি সময় যিখিনিত আপুনি আপোনাৰ মনটোত যি ভাবে সেইখিনি বাস্তৱ হ'ব পাৰে, কাৰণ এই সময়তেই আপোনাৰ চেতনা ব্ৰহ্মাণ্ডৰ সৈতে কানেক্ট হয়। এয়া এনেকুৱা এক মুভমেণ্ট যি সময়ত এই সৃষ্টিয়ে আপোনাৰ যিকোনো ইচ্ছা পূৰ্ণ কৰিবলৈ বাধ্য হৈ পৰে। এই সময়খিনি হৈছে 3:40 পৰা 5:30 সময়খিনি। এই সময়খিনিকে আমি ব্ৰহ্ম মুহূৰ্ত বুলিও কওঁ। এই সময়খিনিক ক্ৰিয়েটৰ টাইম বুলিও কোৱা হয়। শিখ ধৰ্মত এই সময়খিনিক অমৃত বেলা এটা সুন্দৰ নামেৰে নামাংকৃত কৰা হৈছে। সকলো ধৰ্মতে এই সময়খিনি ঈশ্বৰ ভক্তিৰ বাবে সৰ্বশ্ৰেষ্ঠ সময় বুলি কোৱা হৈছে। এই সময়খিনিত বিচনাখন ত্যাগ কৰিলে সৌন্দৰ্য, সুবুদ্ধি, লক্ষ্মীৰ প্ৰাপ্তি হয়। যিয়েই এই সময়খিনিত শুই উঠে,
তেওঁৰেই মন শান্ত আৰু তন অৰ্থাৎ দেহ পবিত্ৰ হৈ পৰে। যেতিয়া সূৰ্যৰ কিৰণ ধৰাৰ দুয়োফালে একে জেগাতেই পৰে, তেতিয়াই মানুহৰ ছিষ্টেমে এক বিশেষ ধৰণে কাম কৰে। ব্ৰহ্মাণ্ডৰ শক্তিখিনি হাসিল কৰাৰ এয়াই হৈছে উপযুক্ত সময়। এই কথা সজোৰে কোৱা হয়, যিয়ে এই সময়খিনিৰ সৎ ব্যৱহাৰ কৰি কিছু উপায় অৱলম্বন কৰে, তেওঁৰেই জীৱন নিশ্চিতভাৱে সলনি হৈছে। যেতিয়া আপুনি এই সময়খিনিত শুই উঠে, আপোনাৰ ছিষ্টেমে এক বিশেষ ধৰণে ব্যৱহাৰ কৰে। যদি আপুনি এয়া সঠিকভাৱে প্ৰয়োগ কৰিব পাৰে, তেন্তে অবিশ্বাস্যভাৱেই আপুনি ফলাফল লাভ কৰিব পাৰিব। সময়খিনি ধাৰ্মিক আৰু আধ্যাত্মিক দিশেৰে আপুনি বুজি লোৱাটো দৰকাৰ। ব্ৰহ্ম মুহূৰ্ত আৰু অমৃত এনেকুৱা এক সময়, যি সময়ত ব্ৰহ্মাণ্ডই আপোনাক এক নতুন জীৱন দিয়ে। বীজ অংকুৰিত হোৱাৰ বাবেও এই সময়খিনিয়ে যথেষ্ট সহায় কৰে, কাৰণ এই সময়খিনিত যিকোনো বস্তু ক্ষিপ্ৰতাৰে বিকশিত হয়। সকলোতকৈ শক্তিশালী মুহূৰ্তই হৈছে ব্ৰহ্ম মুহূৰ্ত, অৰ্থাৎ ব্ৰহ্মৰ সময়, ব্ৰহ্মাণ্ডৰ সময়। আধ্যাত্মিক আৰু শাৰীৰিক যিকোনো দিশতেই এই সময়ে আপোনাৰ ভিতৰত এক নতুন শক্তিৰ সৃষ্টি কৰে। এই সময়খিনিতেই দেৱী দেৱতাই ধৰাত ভ্ৰমণ কৰে বুলি কোৱা হয়। লংকাপতি ৰাৱণৰ অশোক ভাটিকাটো মহাবলী হনুমান ব্ৰহ্ম মুহূৰ্ততেই উপস্থিত হৈছিল বুলি ৰামায়ণে উল্লেখ কৰিছে। ব্ৰহ্ম মুহূৰ্তত যিয়েই বিচনা ত্যাগ কৰে, তেওঁৰেই শৰীৰ কমলৰ দৰেই সুন্দৰ হৈ পৰে। আয়ুৰ্বেদৰ মতে ব্ৰহ্ম মুহূৰ্তত উঠি যি প্ৰাতঃভ্ৰমণ কৰে, তেওঁৰেই শৰীৰত সঞ্জীৱনী শক্তিয়ে বিৰাজ কৰে, অৰ্থাৎ সঞ্জীৱনী শক্তিৰ গৰাকী হয় সেইজন ব্যক্তি। এই সময়ত সেৱন কৰা বায়ুক অমৃততুল্য বুলি কোৱা হৈছে। ব্ৰহ্ম মুহূৰ্তত যিজনেই উঠিছে, জীৱনত সেইজনেই সফল, সমৃদ্ধি আৰু সুস্বাস্থ্যৰ অধিকাৰী হৈছে। বেদেও কৈছে, ব্ৰহ্ম মুহূৰ্তত উঠি আপুনি যদি আপোনাৰ ইচ্ছা চেতনাৰলৈ ধাৱমান কৰাব পাৰিছে, তেন্তে আপুনি যিকোনো স্থিতিতেই উপনীত হ'ব পাৰিব। আজি আধুনিক যুগৰ চাইণ্টিষ্টেও অৰ্থাৎ বিজ্ঞানীও এইটো কথা মানি লৈছে, ব্ৰহ্ম মুহূৰ্তত এনেকুৱা কিবা এটা আছে যিটো কল্পনাৰো বাহিৰত। এতিয়া আপুনি বুজি লওক, আপুনি এই সময়ৰ সঠিক প্ৰয়োগ কেনেকৈ কৰিব। মই আপোনাক দুটা বিশেষ পদ্ধতি বুজাই ক'ব বিচাৰিছোঁ। 3:40 পৰা 5:30 ভিতৰৰ এই সময়খিনিত আপুনি বিচনাখন ত্যাগ কৰি খুব শান্তভাৱে আপুনি বহিব। ধ্যান যেনেদৰে কৰে তেনেদৰেই আপুনি বহি ল'ব। খুব আস্থা আৰু বিশ্বাসেৰে আপুনি ক'ব, মোৰ কোনো আৰ্থিক সমস্যা হোৱা নাই, মই আগতকৈও যথেষ্ট সুখী। আৰ্থিকভাৱে মই এতিয়া আগতকৈ সচ্ছল হৈছোঁ। মোৰ ব্যৱসায় বা মোৰ চাকৰি খুব সুন্দৰকৈ চলি আছে। মই ইয়াৰ বাবে পৰমপিতা পৰমেশ্বৰ এই ব্ৰহ্মাণ্ডক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখিনি কথা প্ৰতিদিনেই আপুনি কমচে কম 10 মিনিট ব্ৰহ্মাণ্ডক ক'বলৈ চেষ্টা কৰক। ইয়াৰ পিছত আপুনি এই কথাখিনি লিখিবও পাৰে, 10 বাৰ লিখিব পাৰে। আপোনাৰ লগতে আপোনাৰ পৰিয়াল যথেষ্ট সুখী। কোনো ধৰণৰ আপোনাৰ জীৱনত সমস্যা নাই। আপুনি এজন সুখী মানুহ। মই সুখী, মই সুখী, মই সুখী। এনেদৰেই ব্ৰহ্মাণ্ডক আপুনি আপোনাৰ মেছেজটো পঠাবলৈ চেষ্টা কৰক। যেতিয়া লিখিব বা ক'ব, তেতিয়া আপুনি এনেকুৱাকৈ কল্পনা কৰিব যেন আপুনি সঁচাকৈয়ে সুখী। আপোনাৰ যেন একো বস্তুৰে অভাৱ নাই। সেই অনুভৱৰ দ্বাৰা আপুনি এই কথাখিনি ক'ব লাগিব। চাওক, যেতিয়া আপুনি এই সময়খিনিত উঠি আপোনাৰ ধ্যান আপোনাৰ ইচ্ছাখিনিত লগাব আৰু আপোনাৰ ইচ্ছাখিনি যেতিয়া ভিজুৱেলাইজ কৰিব, অৰ্থাৎ আপুনি আপোনাৰ চকুত অনুভৱ কৰিব, তেতিয়া সেইখিনি ভাইব্ৰেশ্যনৰ দ্বাৰা ব্ৰহ্মাণ্ডলৈ গতি কৰিব। যেতিয়া আপুনি এইখিনি কৰিব, ৰেগুলাৰ কৰিব, তেতিয়া আপুনি জীৱনত কিবা নহয় কিবা এক পথ পাবই। কিবা নহয় কিবা এক সহায় আপোনাৰ জীৱনলৈ আহিবই। 10 পৰা 15 মিনিট প্ৰতিদিনেই আপুনি এয়া ধ্যান কৰিব লাগিব। দ্বিতীয় পদ্ধতিটো কৰিবলৈ আপুনি পুৱা 3:40 পৰা 5:30 বজাৰ ভিতৰতেই বিচনাখন ত্যাগ কৰিব লাগিব। আৰু তাৰ পিছত আপুনি ধ্যান কৰাৰ নিচিনাকৈ বহিব বা প্ৰাৰ্থনা কৰাৰ দৰে বহিব। আৰু 11 বাৰ আপুনি যিজন ভগৱানক পূজা প্ৰাৰ্থনা কৰে, তেওঁৰ নাম উচ্চাৰণ কৰিব লাগিব। মনত ৰাখিব, 11 বাৰ ভগৱানৰ নাম উচ্চাৰণ কৰাৰ পিছত আপোনাৰ যিকোনো এটা ইচ্ছা 3 বাৰ ক'ব লাগিব। যি ইচ্ছাই আপোনাৰ আছে
যিটো ইচ্ছাকে আপুনি সৰ্বাধিক গুৰুত্ব দিয়ে সেই যিকোনো এটা মনত ৰাখিব এবাৰত এটাহে সেই ইচ্ছা আপুনি 3 বাৰ ব্যক্ত কৰিব লাগিব বা উচ্চাৰণ কৰিব লাগিব ইয়াৰ বাবে আপুনি স্নান কৰাৰ কোনো প্ৰয়োজন নাই শুই উঠি আপুনি মুখখন ধুই ললে এটা নিৰিবেলি পৰিবেশত বহি ললে শান্ত পৰিবেশত বহি লৈ 11 বাৰ আপোনাৰ ভগৱানৰ নাম উচ্চাৰণ কৰি 3 বাৰ আপোনাৰ ইচ্ছা ব্যক্ত কৰিব লাগে মনত ৰাখিব 3:40 পৰা 5:30 ভিতৰত ৰাতিপুৱা আৰু এটা কথা এইখিনি কৰাৰ পূৰ্বে আপুনি যেন একোৱে নাখায় এটাই মনত ৰাখিব এইখিনি কৰাৰ সময়ত যাতে আপোনাৰ কোনো বেলেগ চিন্তা আপোনাৰ মনলৈ নাহে আৰম্ভণিতে কিছু সমস্যা হ'ব পাৰে কিন্তু যেতিয়া আপুনি এয়া 7 দিন ধৰি কৰিব তেতিয়া ইয়াৰ ফল আপুনি নিজেই দেখিবলৈ পাব এইখিনি যিজনেই কৰিছে সেইজনেই চমৎকাৰ দেখিবলৈ পাইছে নিজৰ জীৱনত চাওক জীৱনত আপুনি বহু চেষ্টা কৰিছে বহু কষ্ট কৰিছে তাৰ পিছতো যদি আপুনি ফল লাভ কৰা নাই 7টা দিন নিজকে প্ৰমাণ কৰি চাব আপুনি কিয় নোৱাৰে এই উপায়টো 7 দিন আপুনি অন্তত কৰি চাওক 7 দিনতে ৰিজাল্ট যদি আপুনি নাপায় 21 দিন কৰি চাওক ডেফিনেটলি আপুনি আপোনাৰ জীৱনত কিবা এটা পৰিৱৰ্তন পাবই যদি আপুনি এইখিনিও নকৰে কেৱল কপাল আৰু ভাগ্য বা ভগৱানক দুখ দি থাকে তেন্তে কিবা লাভ হ'ব জানো যদি আপুনি কৰ্ম কৰিছে অৰ্থাৎ এইখিনি মেনিফেষ্ট যদি আপুনি কৰিব পাৰিছে তাৰ পিছতো যদি আপোনাৰ নহয় তেন্তে আপোনাৰ ইচ্ছা আপুনি ভগৱানক দুখ দিব পাৰে বা কপাল বা ভাগ্যক দুখ দিব পাৰে কিন্তু এইখিনি কৰি চাওক সেই পৰ্যায়লৈ আপুনি যাবই নালাগে কিন্তু এটা কথা মনত ৰাখিব এইখিনি কৰোতে যথেষ্ট আস্থা আৰু বিশ্বাসৰ প্ৰয়োজন হয় আমি আশা ৰাখিছো এই ভিডিঅটো চোৱাৰ পিছত আপোনাৰ জীৱনলৈও পৰিৱৰ্তন আহিব ভিডিঅটো যদি ভাল লাগিল অনুগ্ৰহ কৰি এবাৰ লাইক কৰি দিব কমেন্ট কৰিব আৰু এনে ধৰণৰ ভিডিঅ আত্মীয় স্বজনৰ মাজত যিমান পাৰে সিমান শ্বেয়াৰ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ